Good evening, friends. মই জুলিৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। নেপালীতে ক'বলে মন কওনে সঁচাকৈ নেপালীতে গাবলে মন গাउने তোকে লৈ कसको घर को छोरी मेरो दिलमा बस्यो हेऱ्यौ चोरी चोरी मेरो दिलमा बस्यो कसको घर को छोरी এতিয়া বাজিছে আবেলি 3টা আৰু মই ভাবিলোঁ ম'ম' বনাওঁ। তাকে আপোনালোকক দেখুৱাওঁ মইনো কেনেকৈ ম'ম' বনাওঁ। এতিয়া আহকচোন চাওঁ মোৰ এই ম'ম' ৰেচিপিটো। এয়া মই ম'ম' বনাবলৈ আটা আৰু ময়দা মিক্স কৰি লৈছোঁ। এতিয়া ইয়াত দিছোঁ অকণমান নিমখ। এতিয়া দিয়া আছে আধা চামুচ বেকিং পাউডাৰ আৰু লগতে ৰিফাইন তেল অকণ দি দিছোঁ। বিশেষ একো চব্জি নাছিলে, সেইকাৰণে এয়া কবি এফাল আছিলে আৰু পিঁয়াজ লৈছোঁ। এইকেইটা ধুনীয়াকৈ ধুই কাটি কৰি লওঁগৈ।
মই সেই পেটৰ ডিজিটাৰ মাকক মাতিছোঁ, মাকে মাতিছিলে মানে তো মানুহজনী ক্ষীণাই গ'ল, বহুত ক্ষীণাই গ'ল, আগৰ চেহেৰা মানুহজনী প্লাষ্টিকৰ এইটো